নমস্কাৰ। আজি মই আপোনালোকক এটা কথা জনাবলৈ আজি ভিডিঅ'টো কৰিছোঁ যে অহা 21 তাৰিখত আমাৰ মচলপুৰ উইকলি বজাৰ সাপ্তাহিক বজাৰত আমাৰ বিটিআৰৰ গাহৰি মিছন ওমা মিছন যি চলি আছে সেই ওমা মিছনত আমাৰ দিহিৰা সমষ্টি আৰু মচলপুৰ সমষ্টিৰ আটাইবিলাক ৰাইজকে আমি সজাগতা সভা আয়োজন কৰা হৈছে আৰু এই সজাগতা সভাত আমাৰ মনোজ দৈমাৰী ডাঙৰীয়া যাক আমি ওমা মানসী বুলি আমি জানো, এখেত ডাঙৰীয়া আহিব আৰু আমাৰ মাজত আমাৰ বিটিআৰৰ যি ওমা মিছন সেই ওমা মিছনৰ সজাগতা আমাৰ মাজত আনি দিব। আৰু মই এটা কথা আপোনালোকক এই আজি এই ভিডিঅ'ৰ দ্বাৰা এটা মেছেজ দিবলৈ গৈছোঁ, এইটোৱে হ'ল আমাৰ মাজত এই সময়ত কোনো ধৰণৰ ৰাজনীতিকৰ কথা বাৰ্তা থাকিব নোৱাৰে। সকলো আমাৰ এই অঞ্চলৰ ৰাইজ, যিসকল ব্যক্তিয়ে গাহৰি পালিবলৈ ইচ্ছা কৰে, যিসকল বাইদেউসকলে হাঁহ কুকুৰা বা ছাগলী পালনৰ কথা চিন্তা কৰি আছে, আটাইবিলাকে আমাৰ ৰাজনীতিকৰ কথাটো বাদ দি আটাইবিলাকে উন্নতিৰ ফালে আগবাঢ়ি আহিব লাগে। কাৰণ আমি আমাৰ বিটিআৰ চৰকাৰ সকলোৰ কাৰণে হয়। তো মই এইখিনিয়ে কথাটো ক'লোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে যেন আমাৰ যি 21 তাৰিখত যি সজাগতা সভা, এই সজাগতা সভাত ডাঙৰে ডাঙৰে আহি আমাৰ যি আমাৰ যি সভা, এই সভাজন সম্পূৰ্ণ হৈ তুলিব। ধন্যবাদ।